দেশবাসী সকলোলৈকে 80 বছৰীয়া স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। এয়া আজি অতি সুন্দৰ দিন। আমি শিৱসাগৰৰ নপুখুৰীৰ বিশেষভাৱে সক্ষম লোকসকলক প্ৰতি বছৰে তেখেতলোকৰ লগত আমি দেখা কৰোঁ আৰু তেখেতলোকৰ লগত মত বিনিময় কৰি আমি দিনটো কটাওঁ। বছৰত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত আমি সকলো গৈ জিলা মহিলা সমিতিৰ ফালৰ পৰা সকলো গৈ আমি তেখেতলোকৰ লগত আমি দিনটো কটাওঁ। এয়া আমি সকলোৱে মহিলা সমিতিৰ সকলোৱে বজাৰ সমাৰ কৰি এয়া গন্তব্যস্থান পাইছোঁগৈ। এয়া নপুখুৰীৰ বিশেষভাৱে সক্ষম লোকসকল থকা এয়া আৱাসগৃহ। আমি তালৈকে সকলো জিলা মহিলা সমিতিৰ সভ্যাসকল গৈছোঁ। আপোনালোকক আজি আমাৰ লগতে আমি যিখিনি অনুভৱ কৰিলোঁ আৰু যিখিনি মানসিক শান্তি পোৱা যায় তেখেতলোকৰ সকল লগত গৈ আমি সেইখিনি আমাৰ লগতে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। আমি এয়া সকলো গৈ তেখেতলোকৰ আৱাসগৃহ পাইছোঁগৈ। এয়া আমি মহিলা সমিতিৰ সকলো সভ্যা। তেখেতলোকে যিদৰে জীৱন কটাইছে সঁচাকৈয়ে আমি গৈ অনুভৱ নকৰিলে দেখি আমি আঁতৰৰ পৰা শুনিলে কেতিয়াও অনুভৱ কৰিব পৰা নাযায়। গতিকে আমি গৈ এইখিনি তেখেতলোকৰ লগত আমি সমভাগীয়েই হ'বলৈ চেষ্টা কৰোঁ। এয়া গৈ এয়া তেখেতলোকে নিজৰ নিজৰ কাম কৰি আছে। এয়া আমি গৈ এয়া তেখেতলোকৰ মন্দিৰ ভাগ, তেখেতলোকৰ কেম্পাছৰ ভিতৰতে এভাগ মন্দিৰ বনাই লৈছে। এইটো আৱাসগৃহতে তেখেতলোক থাকে। প্ৰায় 9 গৰাকীমান বিশেষভাৱে সক্ষম লোক আছে ইয়াত। আমাক শিৱসাগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই দায়িত্ব দিয়া হয়। প্ৰতি বছৰে আমি তেখেতলোকক দেখা কৰিবলৈ যাওঁ। চাওক কিদৰে তেখেতলোকে বসবাস কৰি আছে। এইগৰাকী বাইদেউ বহু বছৰ হ'ল, বহু বছৰ লগ পাই আছোঁ। এয়া আমাৰ সম্পাদিকা মহোদয়া। তেখেতে এয়া আমাৰ অনুষ্ঠানভাগী আৰম্ভ কৰিছে। লগতে এই প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত থকা সকলোকে মই মৰম ৰাখিছোঁ, আদৰণি জনাইছোঁ। এইগৰাকী জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ লগত গৈছে। তেখেতক জিলা মহিলা সমিতিৰ ফালৰ পৰা সন্মান জনোৱা হৈছে। পালন কৰিবলৈ লাগে আৰু এইদৰে শিৱসাগৰ জিলা মহিলা সমিতিৰ তেখেতলোকৰ মাজত ইমানেই কিছুমান প্ৰতিভা আছে। প্ৰতিভাখিনি আমি আজি দেখা পাম, আপোনালোককো দেখাম। এয়া জিলা মহিলা সমিতিৰ ফালৰ পৰা অজন্তা বাইদেৱে দুএষাৰ আগবঢ়াইছে। 1905 চনৰ পৰাই আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন আৰম্ভ কৰিছে। বংগবন্ধুৰ পৰ্যায়ত বেলেগ বেলেগ পৰ্যায়ৰ নাম আমাৰ স্বাধীনতা আন্দোলন কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ দেশে অগণন নেতা এই বাইদেউগৰাকীয়ে তেখেতৰ নিজৰ প্ৰতিভা সুন্দৰ গান গাই
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হৈ তোমাৰে কাষত তুমি হেৰুৱা মানুহ কি মানুহ যদি অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এইজনো বিশেষভাৱে সক্ষম এজন ব্যক্তি তেখেতক আমি প্ৰতিবাৰে লগ পাওঁ তেখেতৰ কণ্ঠত সঁচাকৈ যাদু আছে শুনকচোন আপোনালোকেও তোমাৰে অতীতৰ অমিয়া শংকৰে শিষ্য নামৰ কঠীয়া অসমীয়া হ'ব বুলি দেখো শংকৰৰ মহিমা আহি অসমীয়াই পুৰা কি হৈ ৰাহিনী পালা অসমীয়া কি হৈ ৰাহিনী পালা অতীতৰ গুণ কিয়নো পাহৰা মিছা বৰণে নিৰকিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমুখৰ সবল গুণ বুজা হেমুখৰ সবল গুণ বুজা কি হৰে ৰাগিনী পালা অসমীয়া কি হৰে ৰাগিনী পালা অভিশাপ নিদিবি মোৰ বুকুৱে আই জনমে 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 অসমীয়াই আই জননী বুকুৱে আই মনৰ উদ্যম আৰু দেখি বহুত ভাল লাগে বহুত তেখেতলোকে নিজকে সুন্দৰভাৱে ৰাখিব জানিছে যিখিনি আমাৰ বাবে অনুপ্ৰেৰণা হওক সেয়েহে আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ এয়া আমাৰ যিখিনি কাম আছিলে আমি কৰি উভতিছোঁ এয়া আৱাসগৃহৰ কিনাৰতে বান বিধ্বস্ত লোকসকলেও আছেহি আৰু আপোনালোকক এয়া মই নপুখুৰীৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে যদি কেতিয়াবা সুবিধা পায় এই মনোৰম দৃশ্য উপভোগ কৰিব বুলি আশা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে ইমান দেৰি চাই থাকি মোক যিখিনি অনুপ্ৰেৰণা দিছে তাৰ বাবে ধন্যবাদ জনালোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে আপোনালোকে মোক ক্ষমাৰ দৃষ্টিৰে চাব বুলি আশা ৰাখিলোঁ এয়া আমি সকলো এতিয়া উভতিবৰ বাবে এয়া গাড়ীত বহিছোঁহি পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই আজিলৈ আহোঁ ধন্যবাদ